যেতিয়ালৈকে আপুনি আপোনাৰ কঠিন পৰিস্থিতি আৰু সমস্যাবোৰৰ বাবে আনক জগৰীয়া কৰি থাকিব, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যাবোৰৰ সমাধান কেতিয়াও কৰিব নোৱাৰে। তেওঁলোকৰ বাবে সুখত থাকা, যি সদায় তোমাৰ দুখ হোৱাটোৱেই বিচাৰে। পৰিৱৰ্তনে কেৱল মানুহৰ আচৰণেই সলনি নকৰে, চিন্তাধাৰাও যথেষ্ট সলনি কৰি দিয়ে। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হ'ব। সফল মানুহৰ মুখত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে হাঁহি, আনটো হৈছে মৌনতা। তোমাৰ যাত্ৰাৰ পথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে, হতাশ নহ'বা। সিহঁত আঁতৰি যোৱাৰ মূলতে হ'ল এই যাত্ৰা পথ তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য। জীৱনত ধুমুহা অহাটো প্ৰয়োজন, কাৰণ তেতিয়াহে গম পায় কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব। তোমাৰ জীৱনৰ আটাইতকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে। থমকি নৰবা, তুমি যিমান ভাবা জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে। জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু। যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা আমাৰ জীৱনটো সহজ হৈ পৰিব। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন। সম্পৰ্ক এটা শেষ হ'বলৈ 1 মিনিটৰ প্ৰয়োজন, কিন্তু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগি কৰি আৰু কিছু সহ্য কৰি। দুদিনৰ চিনাকিতে কাৰোবাক একেবাৰে বুকুৰ আপোন বুলি ভবাটো আচলতে মূৰ্খামি। আপুনি কাৰোবাৰ 100টা ভাল কৰক আৰু তেওঁৰ লগত এটা বেয়া কৰক, তেওঁ সদায় আপোনাৰ বেয়াটো মনত ৰাখিব আৰু ভালখিনি পাহৰি যাব। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে কথাষাৰ বুজি পায়। সকলো বস্তু জোৰ কৰি পাব পাৰিলেও ভালপোৱা কেতিয়াও জোৰ কৰি পাব নোৱাৰি। দুখ তেতিয়াই লাগে যেতিয়া দুইজন অনলাইন থাকোঁ অথচ ইজনে সিজনক মেছেজ নকৰোঁ, য'ত কল্পনা শেষ, তাৰ পৰাই বাস্তৱতাৰ আৰম্ভণি। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে, তেতিয়াই বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে, তেতিয়াই দুচকুৰে চকুপানী হৈ নিগৰি আহে। প্ৰায় প্ৰতিজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে যিটো ডিলিট কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায়।